প্ৰথম কামতে জীৱনৰ সি মোৰ লগত আৰম্ভ কৰিছিলে, সেইটো বাৰু হয়েই, কিন্তু অকল কাম বুলি নহয়, তাৰমানে মোৰ ক'বলৈ বৰ টান হৈছে আচলতে কথাবিলাক, কিন্তু নিজৰ গাৰ এটা অংশ হেৰালে যেনেকুৱা লাগিব, তাৰমানে আজি অনুভৱটো তেনেকুৱা হৈছে মোৰ। আৰু মই এতিয়াও মানে মানি ল'ব পৰা নাই যে সি নাই বা সি গুচি গ'ল, কাৰণ লাষ্ট যেতিয়া মই তাক লগ পাইছোঁ চেন্নাই যোৱাৰ আগত, সি মোক কৈছে যে মই লাষ্ট মুহূৰ্তলৈকে মই যুঁজিম আৰু মই উভতি আহিম। চ' সি উভতি আহিব বুলিয়ে মই ৰৈ আছিলোঁ, কিন্তু আজি এই খবৰটোৱে মই ইয়াতকৈ আৰু একো ক'ব নোৱাৰোঁ। নাই, সাংঘাতিক দুখ লগা কথা এইটো, কাৰণ তেওঁলোকৰ এই ইমান কম বয়সত তেওঁলোকৰ এনেকুৱা যে হ'ব আমি ভাবিব নোৱাৰোঁ, কল্পনা কৰিব নোৱাৰোঁ। কিন্তু কিশোৰৰ যেতিয়া মই খবৰ পাইছোঁ, প্ৰথম তাক মই লগ পাইছোঁ, তাক অসুখৰ কথা গম পোৱাৰ দুদিন আগতে মই তাক বকিছোঁ, মানে কি হ'ল স্বাস্থ্য কেয়াৰ লোৱা নাই, মই সদায় গালি পাৰোঁ চবকে, চবে জানে মানে যে ৰবিদাই কামুৰিবই তাৰমানে। তো মই লগ পাই না মই তাক বকিছোঁ, মই তই কিয় জিম যোৱা নাই নেকি, তই হেৰি কৰা নাই নেকি, তই খোৱা বোৱা ঠিক ৰখা নাই নেকি? না দাদা ইমান ভাগৰ লাগি থাকে, জিম যাবলৈ মন নাযায় দেখোন। তো মই দেখিলোঁ তাৰ আগলৈকে এটা এনালাইচিছ হিচাপে মই চাই দেখিলোঁ তাৰ আগতে কিবা আমাৰ গানৰ কাম কৰিছে বহুত কিশোৰতে। এই গানৰ কামত সদায় সিহঁতক মই দেখা পাওঁ খোৱাটো সদায় বেয়া, মই সদায় কৈ থাকোঁ যে দুপৰীয়া সময়খিনি দুপৰীয়া খাব লাগে, তহঁতি দুপৰীয়া নাখায়, দিনটো শ্বুটিং কৰিব ৰাতি 7টা বজাত 5টা বজাত ভাত খায়। এনেকৈ কৰি সদায় যদি কৰি থাকে তেতিয়া এচিডিটি হ'ব, আলচাৰ হ'ব, আলচাৰৰ পৰা এনেকুৱা ধৰণৰ অসুখৰ ফৰ্মেশ্যন হয়। গতিকে মই এইটো ক'ব খোজা নাই যে সেইটোৰ কাৰণেই কিশোৰ আজি এনেকুৱা হৈছে, তো সকলোৰে নিজৰ ভাগ্য, নিজৰ কপাল, কিন্তু আমি সাৱধান হৈ থকাটো আমাৰ হাতত আছে। তো মই বিচাৰোঁ যে আজি ইউনিক আমি এজন এক্টৰ আমি হেৰুৱালোঁ, ইউনিক। আজি মোতকৈ কম বয়সৰ ল'ৰা কেৰেক্টাৰ এটা কৰিব লাগিলে কিশোৰ মোতকৈ বেটাৰ ফিট হ'ব কেৰেক্টাৰটোত। গতিকে কিশোৰ আছে তাত, এই ল'ৰাটো যে আজি হেৰুৱাইলোঁ তাৰ জেগাত স্থানটো কোনে ল'ব এতিয়া? নতুন ল'ৰা এটা আহিলে সি আকৌ বেলেগ হ'ব ন, কিন্তু কিশোৰৰ নিচিনা হ'ব নোৱাৰে। ইমান দেখিবলৈ ধুনীয়া ল'ৰা, ফিজিকটো ভাল, মৰম লগা, নাচে ভাল, এক্টিং ভাল কৰে। তো এই যে হৈছে, এই কথাটো প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে নিজৰ মূল্যটো বুজক, তেওঁলোকে নিজক ভাল পাবলৈ শিকক। এই বস্তুটো কৰাটো ভুল কথা যে আউট অফ বাউণ্ডছ গৈ কাম কৰা, তাৰমানে মই কাম কৰিম, মই শ্বুটিং কৰিম, মই মৰি যাম, কিন্তু মই শ্বুটিংটো কৰি দিম বঢ়িয়াকৈ, তাৰ বিনিময়ত লাগে মোৰ বেমাৰেই হওক, এইটো নহয়। প্ৰফেচনেলিজম মানে আমি যেনেকৈ পইচা ল'ম সেইধৰণে আমি কামো দিম, আৰু কামটো দিয়া মতে আমি নিজকে স্বাস্থ্যটো আমাৰ ভালে ৰখাটো আমাৰ কৰ্তব্য, কাৰণ আমাৰ সেইটোৱে শেষ কাম নহয় আচলতে, ইয়াৰ পিছত আৰু কাম আহিব। গতিকে সেই ধৰণৰ যেতিয়া এটা পৰিৱেশ আহিব, সেইকাৰণে সময় ঠিক কৰিব লাগে, মই ইমান সময় কাম কৰিম, এইটো এটা দৰকাৰী কথা। আৰু ইমান সময় কাম কৰিম বুলি ঠিক কৰাৰ লগে লগে কোনো ভাবিব নালাগে যে ইণ্ডাষ্ট্ৰীৰ ক্ষতি হ'ব, কাৰণ ইমান সময়ৰ ভিতৰত কাম কৰিম বুলি কোৱাৰ লগে ইমান সময় চলিড কাম হ'ব, তেতিয়া প্ৰফেচনেলিজমটো বাঢ়ে, মানুহ আৰু প্ৰফেচনেল হয়, আৰু প্লেনিং মতে কাম কৰে। গতিকে এই কথাবিলাক অলপ চিন্তা কৰাৰ সময় আহিছে। মই নাজানো আজি ঈশ্বৰে মোৰ কাৰণে কি ভাবি থৈছে, কাৰ কাৰণে কি ভাবি থৈছে, কিন্তু আমি অন্ততঃ সাৱধানটো হ'ব পাৰিম। গতিকে আজি মনটো এনেকুৱা লাগি থাকিল যে কিশোৰে হয়তো নিজক আৰু অলপমান কেয়াৰ লোৱা হ'লে, তেওঁলোকে যদি ইমানখিনি চাই চিতি চলিব পাৰিলে কিজানি এনেকুৱা নহ'ল হয়। গতিকে এটা ক্ষোভ প্ৰকাশ মোৰ মনৰ। গতিকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ য'তেই আছে শান্তিত থাকক, সুখত থাকক। তেওঁৰ পৰিয়ালৰ সকলো সদস্যলৈ সমবেদনা জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা। আৰু আটাইবোৰ অভিনেতা অভিনেত্ৰীক মই অনুৰোধ জনাইছোঁ তেওঁলোকে যেন নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হয়। আচলতে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে কিশোৰ আমাৰ মাজত নাই। তাক মোৰ ভাই, মই এটা পৰিয়াল, যথেষ্ট সি মোৰ লগত এটা ঘৰুৱা সম্পৰ্ক বা আমাৰ পৰিয়ালৰ লগত এটা পৰিয়াল এটা সম্পৰ্ক সাংঘাতিক ধৰণে আছিল। মই যেতিয়া আজি ৰাতিপুৱা খবৰটো পালোঁ যে যোৱা ৰাতি 3:18 কিশোৰ ঢুকাইছে, কেঞ্চাৰ ৰোগত আক্ৰান্ত আছিল, চেন্নাইত ঢুকাইছে, ট্ৰিটমেণ্ট কৰি আছিল। কিন্তু ক'ভিড যেতিয়া হ'ল, ক'ভিডতে আমি মৃত্যু হোৱা বুলি ক'ব লাগিব, যিহেতু কেঞ্চাৰটোতো আছেই, লগতে ক'ভিড হৈ ঢুকাল। কিন্তু মই এতিয়াও কওঁ যে সেই কিশোৰ দাস আমাৰ মাজত নাই। যে মই ৰিচেণ্টলি কথাও পাতিছোঁ তাৰ ছবিখন চাই পেলাই, দাদা তুমি দুষ্ট বৰ্মচু ইমান সুন্দৰ কাম কৰিছ, ভিডিঅ' কলিঙত মোক দেখিছোঁ। আৰু ইমান লাহে লাহে উঠি অহা এজন অভিনেতাৰ যে ইমান অকালতে নাইকিয়া হৈ যাব, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। আৰু মানুহ হিচাপে মই এটা কথা কওঁ, শিল্পীটো হয়, মানুহ হিচাপে যথেষ্ট সৎ এজন ল'ৰা আছিল, সকলোকে আপোন কৰিব পৰা ল'ৰা আছিল। আৰু এইটো ডাঙৰ ক্ষতি বুলি কওঁ, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কাৰণে হওক, এইটো ডাঙৰ ক্ষতি। আৰু মই কৈছোঁ যদি মই এতিয়াও মই বিশ্বাস কৰিব পৰা নাই। সি যে আহি এতিয়া আমাক মাতিব, দাদা মই নেক্সট ছবিখন কৰিম, মই অমুক কাম কৰিম, যি কামেই নকৰক, যি কৰে ঘৰৰ কিবা এটা প্ৰব্লেম হ'ল প্ৰথমে ফোনটো মাকক, তাৰপিছত মোলৈ কৰিব। আৰু সেই বস্তুটো মই অনুভৱ কৰিছোঁ যে এতিয়া সি আমাৰ মাজত যে নাই, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। 11:50 কিশোৰৰ ককায়েকে মই কামাখ্যা মন্দিৰত ঠিক সোমাব ওলাইছোঁ তেনেকুৱাতে ফোন কৰিছে।
কৰি পেলাই খবৰটো দিছে মই একদম মানে স্তব্ধ হৈ গ'লোঁ তাৰমানে কি কৰিম কি নকৰিম দুৱাৰমুখৰ পৰা যেন ঘূৰি আহিম তথাপি ভাবিলোঁ নাই আহিছোঁ যেতিয়া মাৰ ওচৰত গৈ এটা কথাই কৈছোঁ যে কিয় লৈ গ'লা তাক ভাল হ'ব বুলি ভাবিছিলোঁ ল'ৰাটো ইমান বেছি তাৰ জীয়াই থকাৰ হেঁপাহ জীয়াই থকাৰ আগ্ৰহ প্ৰতিটো কথা অভিনেতা বুলি নহয় কিশোৰ মোৰ কাৰণে পৰিয়ালৰ সদস্য আছিলে কাৰণ যতীনে খুব মৰম কৰিছিলে তাৰ জীৱনৰ প্ৰথম ফটোশ্বুটটোৰ পৰা তাৰ জীৱনৰ প্ৰথম কামটোৰ পৰা প্ৰতিটো কথা মই বুজাব নোৱাৰোঁ তাৰমানে যতীনৰ মাক দেউতাক ঢুকোৱাৰ পিছত যতীনৰ আজি জীৱনৰ আৰু এজন খুব যতীনৰ অতি ঘনিষ্ঠ আৰু যতীনৰ মৰমৰ ভাই আচলতে কিশোৰ ঢুকাল মই মোক ক'বলৈ মানে মই বিশ্বাসেই কৰিব পৰা নাইকিয়া সি